এইবাৰ আইতাই চেলেঞ্জ দিব ভিডিঅ' কৰিম তো হে গাইজ ৱেলকাম বেক টু মিলন ব্লগছ তো আজি মানে কি ব্লগ নহয় আৰু কমেডি ভিডিঅ' নহয় আজি আমি কৰিম ফুচকা চেলেঞ্জ হয় 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 আপুনি ঠিকেই শুনিছে আজি আমি কৰিম ফুচকা চেলেঞ্জ তো বলক প্ৰথমতে আমি ফুচকাকেইটা ভাজি লওঁ তো হৈ গ'ল আমাৰ ফুচকা ভজা আৰু এতিয়া বলক আমি খাব বহো বলক 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 A few moments later. গাইজ এতিয়া আমাৰ ফুচকা চুচকা চব বনোৱা হৈ গ'ল চব ৰেডি আছিলে আলু এইফালে পানী আৰু গোটেইখিনি আছে আৰু এতিয়া মই আৰু আইতা মোৰ আইতা বহি লৈছোঁ আৰু এতিয়া আমি ভগাম তাৰ ভাগত কেইটাকে পৰে আৰু ভগোৱাৰ পিছত আমি টাইমিং এটা দিম আৰু সেই টাইমত কোনে খাই জিকিব পাৰে মই দেখাই আছোঁ তো মই ভগাই লওঁ ফাৰ্ষ্ট এটা হ'ল আমাৰ ভগোৱা আৰু এজনৰ ভাগত মানে 60টা ইয়াতে 60টা আছে আৰু ইয়াতে 60টা আইতা 60টা মোৰ 60টা আৰু 60টা আমি টাইম দিছোঁ 5 মিনিট 5 মিনিটৰ ভিতৰত 60টা ফুচকা যিয়ে খাব পাৰে সি জিকিব আৰু যিয়ে খাব নোৱাৰে তেতিয়া শাস্তি হ'ব আৰু শাস্তিটো হৈছে কি এই গিলাচটোদি 2 গিলাচ পানী খাব লাগিব এই ফুচকা খোৱাৰ পিছত যিটোৱে হাৰে গতিকে এতিয়া আমি ফটাফট খাওঁ আৰু যোনে খাব পাৰে চাই থাকব তো আমি দি দিলোঁ এতিয়া টাইমিং পূৰা মোবাইলৰ টাইমিং উঠি থাকিব পূৰা 5 মিনিট আছে 5 মিনিটৰ ভিতৰত আমি খাব লাগে জল্দি জল্দি খা এই ভাঙি গ'ল গোটেই পূৰা একদম ৰাজধানী এক্সপ্ৰেছে খোৱা দি আছে আলু লগাই পাইছোঁ একদম 5 মিনিট হোৱাই নাই 5 মিনিট নহওঁতে 60টা খাই দিলে আৰু উল্টাকে মই আকৌ দুটাও দিছোঁ তাৰপিছতো খালে কিন্তু মোৰ তাত বেছি থাকিল কিমান এটা দুটা চাৰিটা পাঁচটা ছয়টা মোৰ 6টা ৰৈ গ'ল মানে কি এটা জিকি গ'ল 60টা খাই দিলে খাবা যা খাই আছোঁ খাব দিছি কাৰণে খাব দিছি আৰু পুৰা খাই একদম অৱস্থা নাই একদম মুখ চুখ পানীও খাব নোৱাৰি সেইকাৰণে পাতিছে খাব পৰা 2000 years later. ভালো মই এতিয়া মোৰ তাত 5টা ৰৈ গ'ল আইতাৰ পুৰা 60টা আৰু মই মাজতে এটা দিও দিছোঁ মনে মনে খালে টোটেল হ'ল 62টা আৰু তাৰপিছতো মই হাৰি গ'লোঁ পুৰা খাইছি এতিয়া পিছে শাস্তিটো আছিল আমাৰ কি 2 গিলাচ পানী খাব লাগে যিজনে হাৰে এতিয়া যোনজনে হাৰছি এতিয়া 2 গিলাচ পানী খাব লাগিব নাখালে হ'ব মোৰ পেট ভৰি গৈছে নাই খাব লাগিব নাখাওঁ খাব লাগিব হ'ব দে আৰু কি নহয় সেইকেইটা ফুচকাতে খাই দিবি একলাই কালি লাগি খাই দিবি খাবই লাগিব নাই নাখাব লাগিব পানী তো এতিয়া মই মানে কি পানী খাবই লাগিব পুৰা বাকী দিছি এতিয়া আৰু পেটত নধৰে তথাপিতো খাবই লাগিব বোলে শাস্তি উপায় নাই খাবই লাগিব হাৰিছি যাতে খাবই লাগিব নধৰে পেটত এই টেঙা পানীটো পুৰা ভৰ্তি হৈ গৈছে তথাপিতো এক বাতি ফুল মাৰি দিছোঁ টেঙা এক গিলাচ কিবাকে খালোঁ আৰু তো গাইজ এতিয়া আমি ফুচকা খাই ল'লোঁ পুৰা ইফালে আমাৰ আইতা আছে আইতাই পুৰা একদম ফুচকা খাই কিনে মানে ফূৰ্তিতে একদম ৰ'বাই পৰা নাই আৰু একদম মানে কি একদম বিশ্বাস জয় কৰি দিছে এনেকুৱা মানে মোচনবিলাক দি আছে আৰু আমিতো পুৰা 60টা ল'লোঁ তাৰপিছতো মানে কি ৰৈ গ'ল আমাৰ হিচাপতকৈ বেছি হৈছিল মানে আধা কেজি আনিছিলোঁ মই আধা কেজিটো বহুত হৈ গ'ল তো এতিয়া যিকেইটা ৰৈ গ'ল তেতিয়া আমাৰ আছে জিন্তু ভাই সুমন আৰু ইফালে আছে আমাৰ এইটো আমাৰ মহাৰাণী আৰু এনেকৈ গোটেইকেইটাই মিলি কিনে এইখিনি খাক এতিয়া খাক বাই বাই যদি এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব চেনেলটো শ্বেয়াৰ কৰি দিব আৰু এতিয়া পেট পুৰা ভৰ্তি হৈ গ'ল পুৰা পুচি ৰাতিপুৱা লাগি লেট্ৰিন দৰবা নাগিলিয়ে হ'ল
তো লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত মানে কি আৰু মাজে মাজে আইতা আৰু মই চেলেঞ্জ ভিডিঅ' আনি থাকিম এইবাৰ মই আনিলোঁ চেলেঞ্জ ভিডিঅ' এইবাৰ আইতাই চেলেঞ্জ দিব ভিডিঅ' কৰিম আইতাই পুৰা চেলেঞ্জ দিব গতিকে চাই থাকক আইতাই কিন্তু তামাম জমাই এবাৰ ষ্টেজত আমি গৈ আছোঁ তো জমাই থাকিবি সদায় হয়নে এবাৰ আকৌ চেলেঞ্জ ভিডিঅ' আনিম কওঁ আনবি নে এইবাৰ কিন্তু মই জিকিব লাগিব জিকিব লাগিব দে জিকামেই জিকিবি তো ঠিক আছে বাই বাই